আজি মই লৈ আহিছোঁ তাহানিৰ পৰম্পৰাগত ঘিলাপিঠা ৰেচিপি আৰু যি ঘিলাপিঠা প্ৰস্তুত কৰা হয় কলাখাৰ বা চৌদাখাৰেৰে। আজি মই কলাখাৰ দি প্ৰস্তুত কৰি দেখুৱাম আৰু ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকে চাই কেনে পালে ক'বলৈ নাপাহৰিব, লাইক আৰু কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে নিশ্চয় কৰিবলৈ পাহৰি নাযাব। আহক আমি চিধাই পাকঘৰলৈ যাওঁ। আগতে ঘিলাপিঠা বনাওঁতে চৌদাখাৰ বা খাৰ ব্যৱহাৰ কৰিছিল, কলাখাৰ। আজি মই কলাখাৰ ব্যৱহাৰ কৰিম। আৰু এয়া গুড় লৈছোঁ 1 চামুচ আৰু 3 টেবুল চামুচ পানীৰে এনেদৰে ভালকৈ গুলি লৈছোঁ যাতে জাবৰ জোঁথৰখিনি ওলাই পৰে। এক বাটি নহ'লে দেখিছেই। আৰু এইখিনি লৈছোঁ শালি চাউলৰ পিঠাগুড়ি, অৰ্থাৎ ভাত খোৱা চাউলৰ পিঠাগুড়ি। সম্পূৰ্ণ বাটিটোৰে এবাটি নহয়। আৰু এইখিনি বৰা চাউলৰ পিঠাগুড়ি, দুইখিনিয়ে মই মিক্সিত খুন্দি লোৱা। আৰু চফ অলপ দিছোঁ আৰু জালুকৰ গুড়ি অলপ দিছোঁ। আৰু যিখিনি মই গুড়ৰ পানী বনাই লৈছিলোঁ আৰু সেয়া তাত দি দিছোঁ। এইখিনি সুন্দৰকৈ পেষ্ট বনাই ল'লোঁ আৰু তাত দি দিলোঁ হেতাখনেৰে 1 হেতা কলাখাৰ। মোৰ কলাখাৰটো ঘৰতে তৈয়াৰী কৰা হয় আৰু এইটো কলৰ মধুনা পুৰি মই কাতি মাহত বনাই লৈছিলোঁ। খুবেই ভাল এনে কলাখাৰ, অলপ কাঢ়া। আৰু জোখমতে আমি অলপ পানী কম হোৱাত মই তাত পানী 1 চামুচেই দি দিছোঁ, কাৰণ পেষ্টটো আমাৰ বৰ বেছি ঢিলা কৰিবও নালাগে, বৰ বেছি টান কৰিব নালাগে। এয়া দেখিছে, ঠিক কেক বনোৱা জোখত ৰাখিব। কেকৰ পেষ্টটো আমি যেনেকৈ ৰাখোঁ তেনেকৈ ৰাখিব। আৰু এইখিনি আপুনি 1 ঘণ্টা থয়, 2 ঘণ্টা থয়, 3 ঘণ্টা থয়, সেইটো আপোনাৰ ওপৰত কথা। আকৌ যেতিয়া পেষ্টটো বনাব হ'ব তেতিয়া এনেদৰে খুব লৰাই ল'ব, কাৰণ পিঠাগুড়িবোৰ তলত পৰি যায়। দেখিছে মই কেনেকৈ কৰি দিছোঁ। আৰু তেল পকা পিছত কিন্তু জুইটো একেবাৰে ল' ফ্লেমত ৰাখিব। মই আগতে এদিন এটা পিঠা বনাওঁতে কৈ গৈছিলোঁ, কাপৰ সহায়ত ওপৰৰ পৰা দিব পাৰে, নতুবা গোল হেতা এখনেৰেও দিব পাৰে। এয়া দেখিছে কিমান ধুনীয়াকৈ পিঠাটো ফুলি আহিছে। কিন্তু আমি নিমকি ভজাৰ দৰে বা জেলেপি ভজাৰ দৰে খুব লাহে লাহেকৈ আমি ভাজিব লাগে, কাৰণ নহ'লে তৎক্ষণাত পিঠাটো সিজি যোৱাৰ পিছত ওপৰৰ ফালে গুড় দিয়াৰ কাৰণে খুব সোনকালে ৰঙচুৱা হৈ পৰে, কিন্তু ভিতৰৰ ফালে অলপ কেঁচা কেঁচা হৈ থাকে। এয়া দেখিছে, এইটো হৈছে ঘিলা পিঠা, কাৰণ আমি ঘিলা আকৃতি দিব বিচাৰিছোঁ। তাত খাজ কটা আমি কৰিব বিচৰা নাই, কাৰণ ঘিলাত খাজ নাথাকে। আৰু এনেদৰে ঘিলা পিঠাবোৰ বনোৱা হয় বুলি মই আগতে মাহঁতক দেখিছিলোঁ, আৰু তেওঁলোকে ইয়াকে ঘিলা পিঠা কৈছিল। কাৰণ গুড় বা খাৰ দিয়াৰ পিছত ঘিলা ৰংটো যিটো ব্ৰাউন কালাৰ, সেই ৰংটো আহে। হয়তো অঞ্চলভেদে ঠাইভেদে ঘিলা পিঠা বনোৱা পদ্ধতিটো বেলেগ হ'ব পাৰে, কিন্তু আমি শিৱসাগৰ জিলাত যিটো ঘিলা পিঠা আমি বনাওঁ বা দেখিছোঁ, সেই ঘিলা পিঠাটো কিন্তু এনেধৰণৰ। এয়া দেখিছে আপুনি ব্ৰাউন কালাৰ এটা ৰূপ লৈছেহি, আৰু একেবাৰে দেখিবলৈ ঘিলাটোৰ দৰে। আমাৰ ঘিলা যেনেকৈ বৰ ঘিলা, সৰু ঘিলা বুলি আমি কোৱা হয়। আগতে আমি ঘিলা লৈ খুব খেলিছিলোঁ। আপোনালোকে ঘিলাটো দেখিছেনে নাই নাজানো, কিন্তু মোৰ হাতত এতিয়া যিহেতু ঘিলাটো নাই, সেইকাৰণে মই দেখুৱাব পৰা নাই। এইটো আপোনালোকে আৰু ৰঙা কৰিব পাৰে, কিন্তু মই পিছত এইটো ৰঙা কৰি দেখুওৱা নাই। 2-এটা মই ৰঙা কৰি দেখুৱাম। এনেকৈ 2-3টা আপোনালোকে দি যাব হাতাখনেৰে বা কাপেৰে। এটা পিঠাটো খাজ কটা নাই, দেখিছে নহয়।
কাৰণ আমাৰ যিটো আমি মিশ্ৰণ তৈয়াৰ কৰি লৈছিলোঁ সেই মিশ্ৰণটো খুবেই সুন্দৰ হৈছিল আৰু সেয়েহে এনেধৰণৰ ফুলা ফুলা পিঠা তৈয়াৰ হৈছে। আৰু এইটোৱে হৈছে আমাৰ অসমীয়া আটাইতকৈ প্ৰত্যেকে কয় এতিয়া ঘিলা পিঠা বুলি, আৰু এয়াই হৈছে আমাৰ ঘিলা পিঠা। মই এটা শেষত খুব ডাঙৰকৈ দেখুৱাই দিছোঁ, আৰু ইয়াৰ ৰংটোও মই ঘিলাটোৰ দৰে যিটো ৰং সেই ঘিলাৰ ৰংটো দেখুৱাম। এইটোৱে হৈছে বৰঘিলা, আৰু বৰঘিলাটো সম্পূৰ্ণ মই ৰঙৰ সৈতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বাৰু এই পিঠাটোক কি কয়? আমি বৰপিঠা আমাৰ উজনিত বিশেষকৈ শিৱসাগৰ জিলাত বৰপিঠা আৰু ঘিলা পিঠা দুটা পৃথককৈ আমি বনাওঁ। বৰপিঠাটোক আচলতে আমাৰ এইফালে ঘিলা পিঠা নোবোলে। এইটো দেখিছে খুব ধুনীয়া এটা ঘিলাটোৰ দৰে এটা ডাঙৰ ঘিলা, এইটো বৰঘিলা। এয়া একেবাৰে ঘিলাৰ ৰংটো মই তুলি দেখুৱাইছোঁ, বাকীকেইটা দেখুওৱা নাই। এনেদৰে আমি ঘিলা খেল খেলিছিলোঁ। আপোনালোকে খেলিছিল নে বাৰু? আৰু পৰিৱেশন সম্পূৰ্ণ আপোনাৰ হাতত।